हेलो एवरीवन কি খবৰ মই ভাস্কৰ যদি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো নতুন এটি ভিডিও লৈ চাই থাকক পথাৰৰ পৰা গৰুজনী আনি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাম আমি গাঁৱলীয়া মানুহ না গৰু ছাগলী পুহিবই লাগিব পথাৰৰ মাজে মাজে আহি আছো আৰু পথাৰ চাওক এয়া না ভাল নহয় ধান খেতি চব পোকে ধৰিলে ধানবিলাক অলপ ভাল নহ'ল তেও এতিয়া অলপ ভাললৈ আহিছে বেছি ৰ'দ দিছে যে মানে গৰুজনী ভাবিলোঁ গৰুজনী ছাঁলৈ আনি লওঁ আজি মোৰ একো বিশেষ ভিডিঅ'লৈ বা কিবা লৈ বনোৱা নাই নতুন ভিডিঅ'ৰ কাৰণে আজি এনে জাষ্ট এইটো অপেনিংটো কৰিছোঁ আৰু কেনেকুৱা হয় নাজানো আপোনালোকে চাগে আকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু যে কি নহওক গৰুজনী উঘালি লওঁ বসন্তী 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 अरे बाबा बसंती गरु खुटी मेन बसंती घरले लइछु अरे बसंती क्यों इतना डर रहा है रे रुको जरा सब्र करो थोड़ा सब्र करो यार आ जाओ तो रोड दिसे बोली गम पा नहीं चल चल हट तो আমাৰ এই বসন্তীজনী নহয় পুৰা মুচন আছে একদম খাব নাপালে নহয় পুৰা চুচুৱাই দিয়ে আৰু এই চাওক আনিলে এইফালে এইফালে বসন্তী এইফালে 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 বসন্তী এইফালে উঠা 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 অ পুৰা একদম চুচুৱাই আনিবলগীয়া আছে তাক খাবলৈও আমাৰ পৰাই দিব লাগিব আকৌ চুচুৱাইও মই আনিব লাগিব কাম মন নাই আকৌ চালা খাই बसंती নহ'লে তোমাৰ একদম জানে মেৰি হৈ যাব আৰু এইফালা বসন্তী খোৱাৰ একদম ভাল লোকৰ ধান খাইছে এই ধান নাই ঘাঁহ খাবলৈ পাৱেই তাতে আকৌ লোকৰ ধান কিয় তেনেকৈ খাইছ ন সেইকাৰণে পুতিয়ে দিম আৰু পুতিয়ে দিব লাগিব যা খা এতিয়া খাই থাক খা শুই থাক চাঙত ইমান ধুনীয়া জেগা দিছোঁ বাঁহত শুব ন ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ ভাবিছিলোঁ আৰু অলপ কিবা কিবি দেখাম কিন্তু গাটো অলপ ভাল নহয় মেডিকেলো যাব লাগে গাড়ীখন অলপ প্ৰব্লেম হৈছে গাড়ীখনো বনাব যাব লাগে কি কৰোঁ একো ভাবি পোৱা নাই গাড়ী চাড়ী নবনাওঁগৈ নেকি আজি গাড়ীখনো অলপ বেয়া হৈ গৈছে গাড়ী চাড়ী পিছত বনাওঁ প্ৰথম মেডিকেলৰ পৰা গৈ যাওঁ আজিকালি আকৌ মেডিকেলত গ'লে কৰোণাটো টেষ্ট কৰিবই লাগে এইটো ফাৰ্ষ্ট মানুহ সেইকাৰণে মেডিকেলৰ পৰাকৈ আহি লওঁ আপোনাক পিছত ভালকৈ দেখুৱাম ভিডিঅ'বিলাক চাই থাকিব যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব যদি ভাল লাগে আৰু বেছি জোৰ কৰি ক'ব নোৱাৰো ন নিউজাৰ ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আৰু বেল আইকনটো দবাই দিব যদি নতুন এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ঠিক আছে আকৌ পুনৰ লগ পাম আপোনালোকক ৰ'ব 1 মিনিট কথা গ'ল নহয় যদি কিবা ভুলকৈ কৈছোঁ বা ক'ব জনাও নাই নিশ্চয় শিকাই দিব বুলি আশা ৰাখিলোঁ বেয়াকৈ ক'ব নালাগে কাৰণ আমি নতুনকৈ শিকিছোঁ ন সেইকাৰণে শিকাই দিব বুলি আশা থাকিল বাৰু হ'ব দিয়ক মই মেডিকেল যাওঁ